নামটো সামগুৰি সত্ৰ হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল শইকীয়া ভাইটি ভ্লগছ। তো গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ। আৰু মই আপোনালোকক কালিৰ ভিডিঅ'টোত কৈছিলোঁ মই আপোনালোকক চামগুৰিত ডাঙৰ এখন মেলা হয় মানে বজাৰ হয় সেয়া দেখুৱাবলৈ লৈ যাম। তো এতিয়া মই তাত চামগুৰি বজাৰলৈ যাবলৈ ওলাইছোঁ ধুনীয়াকৈ আৰু তালৈ আপোনালোকক লৈ যাম। তো ভিডিঅ'টোত আপোনালোকক সকলোবোৰ দেখুৱাম, তাত বহুত ডাঙৰ বজাৰ হৈছে সেইবোৰ দেখুৱাম। তো ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আমি ৰাসৰ বজাৰ পাই গ'লোহি আৰু এয়া ৰাসৰ বজাৰ এইবাৰ বহুত বেছিকৈ হৈছে। মই আপোনালোকক ৰাসৰ বজাৰখন দেখুৱাম, তাৰপিছত এইবাৰ ৰাসৰ বজাৰলৈ ডিম্পু দা আহিব, মই আপোনালোকক সেইবোৰো দেখুৱাম। তো ভিডিঅ'টো চাই থাকক, শেষলৈ একদম মজা লাগিব। ভিডিঅ'টো নেক্সট লেভেল হ'বলৈ গৈ আছে ভিডিঅ'টো, তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। গাইজ কাইলৈ ৰাসৰ বজাৰলৈ অসমৰ মুখ্যমন্ত্ৰী আহিব, আমাৰ মামা আহিব মানে হিমন্ত বিশ্ব শৰ্মা। তো গাইজ পাৰিলে মই আপোনালোকক সেয়াও দেখুৱাম। আৰু এতিয়া মই ৰাতিপুৱাই আহিছিলোঁ কাৰণে ৰাসৰ বজাৰত ইমান মানুহ হোৱা নাই। ৰাতিৰ সময়লৈ বহুত মানুহ হৈ যায় ৰাসৰ বজাৰত, তেতিয়াতো একদম ভিডিঅ' কৰিবলৈ পূৰা বেয়া হৈ যায়, মানে ভিডিঅ' কৰিবলৈ ভাল নহয়, তেতিয়া বহুত মানুহ হৈ যায় বাবে। তো সেইবাবে মই আপোনালোকক এতিয়া ৰাতিপুৱাই ভিডিঅ' কৰি দেখুৱাইছোঁ বজাৰখন। তো চাই লওক ধুনীয়াকৈ বজাৰখন, এয়া আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই আছোঁ বজাৰখন। এইবাৰ বহুত ডাঙৰ বজাৰ হৈছে, চাই থাকক স্কিপ নকৰাকৈ। আৰু গাইজ শেষলৈ মই কৈছোঁৱে ডিম্পু দা আহিব, ভাল লাগিব ভিডিঅ'টো, তো চাই থাকক কিন্তু স্কিপ নকৰিব ভিডিঅ'টো। আৰু যদি চেনেলটোতো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। চাওক ৰাসৰ বজাৰত ঘূৰি ফুৰিছিলোঁ আৰু ৰাসত এখন দোকান দেখিলোঁ, এইবিলাক চাওক। আৰু এয়া বহি আছে, এইবিলাক মেটেকাই বনাইছে হয় নাই? মেটেকাৰ পৰা বনোৱা হৈছে। অঁ কেনেকৈ বনাইছে অলপ প্ৰচেছটো কৈ দিয়কচোন। প্ৰচেছটো মানে কেঁচা মেটেকাটো আমি এইটো কাটি লওঁ, কটাৰ পাছত মানে 10-12 দিনমান শুকুৱাব লাগে। শুকুৱাৰ পাছত এইটো মানে বিভিন্ন ধৰণৰ প্ৰডাক্ট বনাব পৰা উপযোগী হৈ পৰে। তাৰপাছতে আপোনাৰ কিছুমান ফ্ৰেম আহে, ফ্ৰেমৰ ওপৰত যিটো শ্বেপত আমি কৰোঁ সেই শ্বেপৰে বস্তুটো আকৃতি লয়। তেনেকৈ বেগ বনাওঁ, টুপি বনাওঁ, পেন ষ্টেণ্ড বনাওঁ। এইবিলাক চাওক, ইয়াত টুপি আছে এয়া ওপৰত, আৰু এইবিলাক বেগ আছে ধুনীয়া ধুনীয়া। আপোনালোক যদি চামগুৰি ৰাসলৈ আহে এইখন দেখিবই, আহিব ইয়ালৈ। এইবিলাক টুপি, এইবিলাক পেন থোৱা ন, এইবিলাক পেন থোৱা। তো যদি চামগুৰি এইবিলাক চাবি লকেট, আৰু যদি চামগুৰিলৈ আহে এই দোকানখনলৈ আহিব। তো গাইজ কণ্টিনিউ কৰি থাকক ভিডিঅ'টো। আৰু গাইজ এয়া ডিম্পু দা আহি গ'ল, মই আপোনালোকক এতিয়া এয়া দেখুৱাইছোঁ ডিম্পু দা আহি গ'ল। তো চাই থাকক ভিডিঅ'টো, বহুত ভাল লাগিছে ভিডিঅ'টো। আৰু যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিয়ক। ডিম্পু দা আমি যাব নোৱাৰো।
মোৰ ফটো নামানো ডিম্বুদা সদায় মাৰিবি ফটো বা ওলাই যাব 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 এই ৰ ৱেলকাম টু চামগুৰি সত্ৰ এতিয়া চামগুৰিৰ বজাৰৰ পৰা আহিলোঁ আপোনালোকক চামগুৰিৰ বজাৰৰ দৃশ্য দেখুৱালোঁ আৰু চামগুৰি বজাৰতে ডিম্পুদাক লগ পালোঁ আৰু সেইবিলাকো দেখুৱালোঁ আপোনালোকক আজিৰ ভিডিঅ'টো বহুত ভাল লাগিলে ডিম্পুদাক লগ পালোঁ কাৰণ এজন ডাঙৰ ইউটিউবাৰ হয় মই তেওঁৰ বহুত বিগ ফেন হয় সেইটো কাৰণে ভাল লাগিলে লগ পাই আৰু গাইজ আজি ৰাতিলৈ য'ত মই আপোনালোকক মঞ্চখন দেখুৱাইছিলোঁ তাত ৰাস হ'ব পাৰিলে ৰাসৰ ভিডিঅ' দিম আৰু ভিডিঅ'টো যদি যিসকলে শেষলৈকে চাইছে সেইসকললৈ ধন্যবাদ থাকিল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব জয় আই অসম